নমস্কাৰ সকলোকে ডিডি স্মাৰ্ট এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহৰ বিষয়ে জানিম। আজি এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হয়, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভাৰতৰ ৰাষ্ট্ৰীয় চিহ্ন কি? ৰাষ্ট্ৰীয় চিহ্ন হৈছে অশোক স্তম্ভ। দ্বিতীয়তে, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হৈছে জনগণ মন আৰু লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। ৩ নম্বৰ, ভাৰতীয় ৰাষ্ট্ৰীয় গান কি? ভাৰতৰ ৰাষ্ট্ৰীয় গান হৈছে বন্দে মাতৰম, লিখিছিল বংকিম চন্দ্ৰ চেটাৰ্জীয়ে। ৪ নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কি? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হৈছে ত্ৰিৰংগা। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ৰাষ্ট্ৰীয় ফল হ'ল আম। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম ফুল। ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি? ভাৰতৰ ৰাষ্ট্ৰীয় গছ হৈছে বটগছ। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হৈছে ঢেকীয়াপতীয়া বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? ৰাষ্ট্ৰীয় চৰাই হৈছে ময়ূৰ চৰাই। ৰাষ্ট্ৰীয় ঐতিহ্যবাহী পশু কি? ৰাষ্ট্ৰীয় ঐতিহ্যবাহী পশু হৈছে হাতী। ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি? জলজ প্ৰাণী হৈছে শিহু। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? ৰাষ্ট্ৰীয় খেল হৈছে হকী। ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি? ৰাষ্ট্ৰীয় নদী হৈছে গংগা নদী। ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য কি? ৰাষ্ট্ৰীয় খাদ্য হৈছে খিচিৰি। ভাৰতৰ ৰাষ্ট্ৰীয় শাক-পাচলি কি? ভাৰতৰ ৰাষ্ট্ৰীয় শাক-পাচলি হৈছে ৰঙালাও। বন্ধু-বান্ধৱীসকল, আশা ৰাখিলোঁ আজি ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহৰ বিষয়ে জানি তোমালোকৰ অলপ হ'লেও সহায়ক হ'ব। যদি সহায়ক হয়, ভিডিঅ'টো এটা লাইক নিশ্চয় কৰি দিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।